নমস্কাৰ। শব্দৰ কল্লোল। মানুহ সুখী হোৱাৰ একমাত্ৰ উপায় হ'ল ঘৰুৱা কামৰ উপৰিও নিজে ভালপোৱা কিছুমান কামত ব্যস্ত থকা, লগতে ঈশ্বৰৰ প্ৰতি বিশ্বাস আৰু ভক্তিভাৱ থকা। বয়সৰ লগে লগে মানুহৰ চিন্তাৰ পৰিৱৰ্তন হয়। ভাল লগা কামবোৰ কৰিলে নিজে সুখী হৈ থাকিব পাৰি। ভগৱানৰ প্ৰতি সাধনা এক ডাঙৰ শক্তি। মন সুখী কৰি আৰু সুস্থ কৰি ৰাখিবলৈ নিতৌ ভগৱানক উপাসনা কৰিব লাগে। যিটো হজৰত মহম্মদে ইছলাম ধৰ্মত কৈছিল, নিতৌ 5 বাৰ আল্লাহৰ উপাসনা কৰা। সঁচাকৈয়ে ভগৱানক সেৱা কৰিলে মানসিক শক্তি বহুগুণে বৃদ্ধি হয়। তাৰ লগতে নিজে সুখী হৈ থাকিবলৈ সকলোকে ভাল ব্যৱহাৰ কৰিব পাৰি। নিজকে সুখী কৰি ৰাখিব লগা আন এটা কাম হ'ল অৰ্থ উপাৰ্জন কৰি আত্মনিৰ্ভৰশীল হোৱা। পঢ়ি থকা ছাত্ৰ-ছাত্ৰীক এই কথা ক'ব খোজা নাই, কিন্তু তেওঁলোকেও অৰ্থ উপাৰ্জনৰ সুন্দৰ কামবোৰৰ কথা জনা দৰকাৰ। নিজকে সুস্থ কৰি ৰখাৰ এটা অতি প্ৰয়োজনীয় কথা হ'ল দৈনিক ব্যায়াম কৰা অথবা খোজ কঢ়া। সুন্দৰ স্বাস্থ্যই মন সুন্দৰ কৰি ৰাখে। লগতে ভাল কিতাপ পঢ়া অথবা ভাল কথা চৰ্চা কৰা বা যিকোনো মোবাইল বা টিভিত ভাল কথা চাই আনন্দ অনুভৱ কৰা। অৱশ্যে মানুহ সুখী হোৱা কথাটো সকলোৰে ক্ষেত্ৰত একে নহ'বও পাৰে। ধন্যবাদ।